নাম শ্ৰী দিগন্ত ৰাজবংশী। নমস্কাৰ, মোৰ নাম শ্ৰী অনুপম বৰ্মন। গোটেই বিশ্বজুৰিৰ আতংক সৃষ্টি কৰা কৰোনা ভাইৰাছৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লকডাউন ঘোষণা কৰিছিল আৰু লকডাউনৰ কাৰণে এইবাৰ দ্বিতীয় পৰ্যায়ৰ আহি উপস্থিত হৈছে। লকডাউন এইবাৰৰ তৃতীয় দিন। আহক আমি লকডাউন মানি চলোঁ আৰু আপোনালোকে বাৰে বাৰে হাত ধোৱা কৰোনা ভাইৰাছৰ বাচিবৰ কাৰণে আৰু সামাজিক দূৰত্ব বজাই ৰাখক আৰু কৰোনা ভাইৰাছৰ বাচিবৰ কাৰণে আহক আমি লকডাউন মানি চলোঁ কাৰণ কৰোনা ভাইৰাছৰ পৰা লকডাউন উপায়। হাত ধুব লাগে। আপোনালোকে এনেকৈ হাত ধুব, ধুই আপোনালোকে এনেকৈ এই 20 ছেকেণ্ডলৈ আপোনালোকে হাত ধুব এনেকৈ আৰু এনেকৈ দিব। আপোনালোকে 20 ছেকেণ্ডলৈ হাত ধুৱক, তেতিয়াহে আমি কৰোনা ভাইৰাছৰ পৰা বাচিব পাৰিম আৰু আহক আমি কৰোনা ভাইৰাছৰ পৰা অসমক বচাওঁ। নমস্কাৰ। আপোনালোকে সুৰক্ষিত থাকক, দেশখনো সুৰক্ষিত থাকক। ঘৰতে মাস্ক বনাই ল'ব পাৰিব এনেকুৱাকৈ আৰু এইখন মাস্ক আপোনালোকে